মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ভিডিঅ'ত আমি দ্য অনেষ্ট উডকাটাৰ পাৰ্টটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ ভিডিঅ'টো আলোচনা কৰিছোঁ। তো তোমালোকে যদি চোৱা নাই, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'টোৰ লিংক দিয়া আছে। তো তোমালোকে তাৰ পৰা ভিডিঅ'টো চাব পাৰা, আৰু নহ'লে শেষত ভিডিঅ'টোৰ থাম্বনেইল আহিব, তোমালোকে তাত ক্লিক কৰি ভিডিঅ'টোৰ প্ৰশ্ন উত্তৰবিলাক চাই আহিব পাৰা। তো বলা আমি এতিয়া এক্টিভিটি 1 লৈকে আহোঁ। এক্টিভিটি 1ত কৈছে fill in the blanks with few, a few, the few, little, a little, the little, much আৰু many। তো তোমালোকে এইকেইটা ডিটাৰমিনাৰ্ছ ইউজ কৰি তলৰ খালী ঠাইবোৰ পূৰণ কৰিব লাগিব। তো তোমালোকে যদি ডিটাৰমিনাৰ্ছ বুজি নোপোৱা, তো তোমালোকে এই ভিডিঅ'টোত কমেণ্ট কৰি দিয়া। মই নেক্সট ভিডিঅ'ত ডিটাৰমিনাৰ্ছ কেনেকৈ ব্যৱহাৰ কৰিব লাগে, মই তাৰ বিষয়ে এটা ছেপাৰেট ভিডিঅ' লৈ আহিম। তো বলা আমি এতিয়া এক্টিভিটি 1টো সমাধান কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো আছে গিভ দ্য গাৰ্ল ডেছ অৰেঞ্জ। তো ইয়াৰ এনচাৰটো হ'ব এ ফিউ। 2 নম্বৰ কুৱেশ্যনটো আছে ডেছ মেন হু গেদাৰ্ড দেয়াৰ ব্ৰট দ্য ইনজুৰ্ড বয় টু দ্য হস্পিটেল। তো ইয়াৰ এনচাৰটো হ'ব ফিউ। তো 3 নম্বৰ কুৱেশ্যনটো আছে দেয়াৰ ইজ ডেছ হোপ অফ হিজ ব্ৰাদাৰ্ছ ৰিটাৰ্ণিং। তো ইয়াৰ এনচাৰটো হ'ব এ লিটিল। 4 নম্বৰ কুৱেশ্যনটো কৈছে প্লিজ গিভ মি ডেছ ৱাটাৰ এজ আই এম ভেৰি থাৰ্ষ্টি। ইয়াৰ এনচাৰটো হ'ব এ লিটিল। 5 নম্বৰ কুৱেশ্যনটো আছে দ্য কেট ড্ৰাংক ডেছ মিল্ক হুইচ আই ষ্ট'ৰ্ড ইন দ্য মগ। তো ইয়াৰ এনচাৰটো হ'ব দ্য লিটিল। 6 নম্বৰ কুৱেশ্যনটো আছে দ্য প্ৰেছিডেণ্ট ফেল্ট এছেম্ড অফ হিমছেল্ফ এজ ডেছ মেম্বাৰ্ছ অফ হিজ ক্লাব ৱেৰ প্ৰেজেণ্ট। আৰু ইয়াৰ এনচাৰটো হ'ব ফিউ। 7 নম্বৰ কুৱেশ্যনটো আছে ডেছ গাৰ্লছ এপ্লাইড ফৰ দ্য পোষ্ট। আৰু ইয়াৰ এনচাৰটো হ'ব মেনি। 8 নম্বৰ কুৱেশ্যনটো কৈছে কুনিকা নিডছ ডেছ মানি এজ শ্বি ইজ গোয়িং টু বাই এ ডিকশ্যনাৰী। তো ইয়াৰ এনচাৰটো হ'ব মাছ। 9 নম্বৰ কুৱেশ্যনটো কৈছে দ্য প্ৰজেক্ট ইজ টকিং ডেছ টাইম। ইয়াৰ এনচাৰটো হ'ব মাছ টাইম। 10 নম্বৰ কুৱেশ্যনটো কৈছে শ্বি ৱৰ্কড হেয়াৰ ফৰ ডেছ ইয়াৰ্ছ। ইয়াৰ এনচাৰটো হ'ব মেনি। 11 নম্বৰ কুৱেশ্যনটো কৈছে টুডে আই এম ফিলিং ডেছ বেটাৰ। আৰু ইয়াৰ এনচাৰটো হ'ব মাছ। 12 নম্বৰ কুৱেশ্যনটো কৈছে ডেছ অফ হিজ ফ্ৰেণ্ডছ ডিড নট গ' টু এটেণ্ড দ্য মিটিং। আৰু ইয়াৰ এনচাৰটো হ'ব মেনি। এতিয়া আমি এক্টিভিটি 2 লৈকে আহিছোঁ। তো এক্টিভিটি 2ত কৈছে কনষ্ট্ৰাক্ট 2 চেণ্টেন্স ফৰ ইচ অফ দ্য ফলোয়িং ষ্ট্ৰাকচাৰ্ছ। অৰ্থাৎ তলত দিয়া ষ্ট্ৰাকচাৰবিলাক ব্যৱহাৰ কৰি দুটাকৈ বাক্য লিখিবা। এছ ভি। তো এছ ভি দি দুটা বাক্য বনাব লাগে। তো এছ ভিৰ ফুল ফৰ্ম হ'ল ছাবজেক্ট আৰু ভাৰ্ব। তো ছাবজেক্ট আৰু ভাৰ্ব দি দুটা বাক্য বনাব লাগে। তো ইয়াৰ 1 নম্বৰটো লিখিবা আই প্লে, আৰু এইটো কিতাপত দিয়া আছে। আৰু আন এটা লিখিবা হি গোজ। তাৰপিছত আছে এছ ভি অ' অৰ্থাৎ ছাবজেক্ট ভাৰ্ব আৰু অবজেক্ট। তো তোমালোকে লিখিবা সুনীত ৰাইটছ ষ্টৰিজ, আৰু এইটো কিতাপত দিয়া আছে। আৰু 2 নম্বৰটো লিখিবা হি প্লেজ ক্ৰিকেট। তাৰপিছত আছে এছ ভি চি অৰ্থাৎ ছাবজেক্ট ভাৰ্ব আৰু কমপ্লিমেণ্ট। ইয়াৰ এনচাৰটো হ'ব মাই মাদাৰ ইজ এ টিচাৰ। আৰু আন এটা লিখিবা হি ইজ এ টিচাৰ। তাৰপিছত আছে এছ ভি এ অৰ্থাৎ ছাবজেক্ট ভাৰ্ব আৰু এডভাৰ্ব। তো 1 নম্বৰটো লিখিবা হি কেম য়েষ্টাৰডে। আৰু আন এটা লিখিবা আই এম ৰিডিং নাও। তাৰপিছৰটো কৈছে ছাবজেক্ট ভাৰ্ব অবজেক্ট আৰু অবজেক্ট। তো ইয়াৰ এনচাৰটো লিখিবা সুমিত্ৰা গেভ মি এ পেন। আৰু আন এটা লিখিবা হি গিভড মি এ বুক। তাৰপিছত আছে ছাবজেক্ট ভাৰ্ব অবজেক্ট আৰু কমপ্লিমেণ্ট। তো তোমালোকে লিখিবা উই আৰ ইটিং আৱাৰ ফুড নাও। আৰু আন এটা লিখিবা আই হেভ ডান মাই ৱৰ্ক অলৰেডি। তাৰপিছতটো আছে এছ ভি অ' চি অৰ্থাৎ ছাবজেক্ট ভাৰ্ব অবজেক্ট আৰু কমপ্লিমেণ্ট। তো ইয়াৰ এনচাৰত লিখিবা
দে মেড মি কেপ্টেইন আৰু আন এটা লিখিবা দ্য প্ৰিন্সিপাল মেড মি ভাইচ প্ৰিন্সিপাল। এতিয়া আমি এক্টিভিটি 3 লৈকে আহিছোঁ। তো এক্টিভিটি 3 ত কৈছে ফাইণ্ড আউট দ্য পেটাৰ্ণ অফ দ্য ফলোয়িং চেণ্টেন্স, অৰ্থাৎ তলত দিয়া চেণ্টেন্সবোৰৰ পেটাৰ্ণবিলাক উলিয়াওক। অৰ্থাৎ আগৰটো তোমালোকে যেনেকুৱা পেটাৰ্ণ দিয়া আছিল তোমালোকে চেণ্টেন্স লিখিছা আৰু ইয়াত চেণ্টেন্স দিয়া আছে আৰু তোমালোকে পেটাৰ্ণবোৰ লিখিব লাগে। তো 1 নম্বৰ কুৱেশ্যনটো কৈছে शी ইজ ক্ৰাইং লাউডলি আৰু ইয়াৰ পেটাৰ্ণটো হ'ব SVA, অৰ্থাৎ ছাবজেক্ট ভাৰ্ব আৰু এডভাৰ্ব। 2 নম্বৰটো আছে দে আৰ প্লেয়িং ফুটবল, তো ইয়াৰ পেটাৰ্ণটো হ'ব SVO, অৰ্থাৎ ছাবজেক্ট ভাৰ্ব আৰু অবজেক্ট। 3 নম্বৰটো কৈছে দ্য বয় ইজ ছেড, তো ইয়াৰ পেটাৰ্ণটো হ'ব SVC, অৰ্থাৎ ছাবজেক্ট ভাৰ্ব কমপ্লিমেণ্ট। 4 নম্বৰটো আছে মীনাক্ষী মেড হাৰ হেপী আৰু ইয়াৰ পেটাৰ্ণটো হ'ব SVOC, অৰ্থাৎ ছাবজেক্ট ভাৰ্ব অবজেক্ট আৰু কমপ্লিমেণ্ট। 5 নম্বৰটো আছে বাৰ্ডছ ফ্লাই আৰু ইয়াৰ পেটাৰ্ণটো হ'ব SV, অৰ্থাৎ ছাবজেক্ট আৰু ভাৰ্ব। 6 নম্বৰটো আছে হি বট এ কাৰ য়েষ্টাৰডে আৰু ইয়াৰ পেটাৰ্ণটো হ'ব SVOA, অৰ্থাৎ ছাবজেক্ট ভাৰ্ব অবজেক্ট আৰু এডভাৰ্ব। 7 নম্বৰটো কৈছে হি গেভ মি এ চকলেট আৰু ইয়াৰ পেটাৰ্ণটো হ'ব SVOO, অৰ্থাৎ ছাবজেক্ট ভাৰ্ব অবজেক্ট আৰু অবজেক্ট। 8 নম্বৰটো কৈছে আই এম এন ইঞ্জিনিয়াৰ আৰু ইয়াৰ পেটাৰ্ণটো হ'ব SVC, অৰ্থাৎ ছাবজেক্ট ভাৰ্ব আৰু কমপ্লিমেণ্ট। তো এতিয়া আমি শেষৰ এক্টিভিটিলৈকে আহিছোঁ। তো এক্টিভিটি 4 ত কৈছে ফিল ইন দ্য ব্লাংকছ উইথ ছাবজেক্ট S, অবজেক্ট O, কমপ্লিমেণ্ট C, ভাৰ্ব V or adverb A as instruction with the help of the words given in the box। তো ইয়াত বক্সত কিছুমান ৱৰ্ডছ দি আছে আৰু এই বক্সৰ ৱৰ্ডবিলাকে তোমালোকে খালি ঠাইত লিখিবা। তো 1 নম্বৰটো আছে আই এম লাৰ্ণিং ডেছ O, তো ইয়াত অবজেক্ট লিখিবলৈ কৈছে। তো ইয়াৰ এনসাৰটো হ'ব হিন্দী। 2 নম্বৰ কুৱেশ্যনটো কৈছে ডেছ ৰাইটছ স্লোলি আৰু ইয়াৰ এনসাৰটো হ'ব হি। 3 নম্বৰটো কৈছে দ্য সিক মেন ইজ ডেছ, তো ইয়াৰ এনসাৰটো হ'ব ছেড। 4 নম্বৰ কুৱেশ্যনটো কৈছে মনীষ ডেছ হিজ মাদাৰ হেপী, তো ইয়াত ভাৰ্ব হ'ব মেড। 5 নম্বৰ কুৱেশ্যনটো হ'ল এ ৰেছলাৰ ডেছ আৰু ইয়াত ভাৰ্বেৰে এইটো ফিল আপ কৰিবলৈ কৈছে আৰু ইয়াৰ এনসাৰটো হ'ব ৰেষ্টলেছ। 6 নম্বৰ কুৱেশ্যনটো কৈছে গ্ৰাণ্ড মাদাৰ টেলছ ডেছ ষ্টৰিজ O, তো ইয়াত অবজেক্টেৰে ফিল আপ কৰিবলৈ কৈছে, তো ইয়াৰ এনসাৰটো হ'ব আছ। 7 নম্বৰ কুৱেশ্যনটো কৈছে দ্য ৰাজধানী এক্সপ্ৰেছ ৰানছ ডেছ, তো ইয়াত এ দিছে, তো ইয়াত এডভাৰ্বেৰে এইটো ফিল আপ কৰিব লাগে, তো ইয়াৰ এনসাৰটো হ'ব ফাৰ্ষ্ট। 8 নম্বৰ কুৱেশ্যনটো কৈছে দ্য মাংকি ডেছ এ লং টেইল আৰু ইয়াত ভাৰ্বেৰে এইটো ফিল আপ কৰিবলৈ কৈছে আৰু ইয়াৰ এনসাৰটো হ'ব হেজ। 9 নম্বৰ কুৱেশ্যনটো কৈছে বিকাশ ইজ ড্ৰাইভিং ডেছ O, অৰ্থাৎ ইয়াত অবজেক্টেৰে ফিল আপ কৰিবলৈ কৈছে, তো ইয়াৰ এনসাৰটো হ'ব এ কাৰ। 10 নম্বৰ কুৱেশ্যনটো কৈছে মাই গ্ৰাণ্ডফাদাৰ ৱাজ ডেছ, তো ইয়াত কমপ্লিমেণ্টেৰে ইয়াত ফিল আপ কৰিবলৈ কৈছে, তো ইয়াৰ এনসাৰটো হ'ব এ ডক্টৰ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল দ্য অনেষ্ট উডকাটাৰ পাৰ্টটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আৰু এক্টিভিটিবিলাকৰ সমাধান। তো যদি তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচৰা তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া।